শান্তি নাইকিয়া হ'ল কলে গ'ল হেৰি হেৰি উঠা উঠাচোন হেৰি উঠা এই কাম বিচাৰি যাব লাগে এই পোৱালিগালক মই কি খুৱাম এই কেটা মাৰি থৈ গেলে গৈছিলো নহয় ভিতৰত যে এই পোৱালিগালে যে পোহা লগা আছে মা ইটো খাওঁ সিটো খাওঁ এই কালিয়ে যে আনিবলৈ কোৱা বস্তু কেইটা জানো আনিলে কিচেনৰ দোকানলৈ গ'লো বাকীয়ে নিদিয়ে কি আনি দিব কাম বিচাৰি গ'লো ৰমেনে কৈছে কৰোণা আহিব ঘৰলৈ যাগে অকণ পানী অকণ আনকে যা মুখখন ধুই যাওঁগে আকৌ শুনিছ ছাগলীকেইটা বান্ধিবি মোৰ আহোঁতে পলম হ'ব পাৰে আহোঁতে হ'ব যাওক আহিছোঁ দেই মাষ্টৰ নেকি কোনোবাই মাতিলে মাষ্টৰ গগৈ দা এইবিলাক আমাৰ মাষ্টৰী চাকৰি বুজিছে বাকী গগৈ দা মই মানে কি বুলি কোনো যাতে গম নাপায় দেই নেপায় তাতে মাষ্টৰ মানুহ মই মাষ্টৰ মানুহে খাইছে বুলি ক'লে বেয়া শুনি নহয় মই কিন্তু সেইটো কথা সদায় বিৰোধিতা কৰোঁ দেই মাষ্টৰ মোৰ বোধহয় মাষ্টৰে খাব লাগে মাষ্টৰ অকণমান খালেহে একেবাৰে অন্তৰ পৰা ফৰফৰা ওলাই আহিব জ্ঞানৰ ভাণ্ডাৰ আপুনি বুজিছে মই ভাল পাইছোঁ সেইকাৰণে কওঁ মাষ্টৰে এটোপা খাবই লাগে চৰকাৰী স্কুলত মই চাকৰি কৰোঁ বুলি কি মই মাষ্টৰ নহয় নেকি কেইটামানে এনেকুৱা পন্দৰাকৈ চাই যেন মই কোনোবা কিহবাৰ কিহাবাহে দুখ লাগে আপুনি পিছে ক'ৰ পৰা আহিলে মই কি ক'বা মাষ্টৰ কাম বিচাৰি গ'লোঁ কাম নাপালোঁ কৰোণা বুলি কোনেও কাম নিদিয়ে আজিয়ে অকণমান আছিল তাকে হ'বলৈ লৈ খাবা যাম তোমালৈ কমি যায় নেকি ৰাতি খালে বাতি যায় আৰু পানী চানী দিয়া নাই নেকি কম হ'ল অলপ মোক গধুৱাই গৈছে মোৰ এনেকৈ চলে আৰু কথা এটা কওঁ কমিল অকণমান আৰু ক'ৰবাত ক'তাত পাই নহয় মই থলক ঐ যে থলক সেই সন্মানৰ কথা আছে য'ত ত'ত যাব নোৱাৰো নহয় ভয় যাম নহয় তুমি মাষ্টৰ মানুহ তুমি আগলৈ নালাগে যাব মই যাম মই কেইখন মাৰি থৈ যাম মা ন বলক তালৈকে যাওঁ বলক এইবিলাক টেনশ্যন হৈ থাকিব বুজিছে লাইটত লাগি থাকিলে মাষ্টৰ কোৱাচোন কথা এটা কওঁ কি হ'ল আকৌ কানা গোটেইখন নকৰিবচোন ল'ৰা ছোৱালীকেইটাক দিবলৈকে একো নাই বুজিছেনে বৰ বেয়া বেয়া আছে ৰাতিপুৱাৰ পৰা কওঁ মানে গগৈ দা আপোনাক মই বৰককা হিচাপে মানুহ বুজিছে আপুনি কৰিলে মোৰ বেয়া লাগে আপোনাৰ ল'ৰা ছোৱালীকেইটা মোৰ তিতা মোৰ নিজৰ পোৱালি লগ আপুনি পোৱালিকেইটালৈ কিবা এটা লৈ যাব বাদ বলক আহক না
ক'ত নাই থলো ঘৰ তাত বলক অ থলো থলো কই শুনো অ থলো তাতে ৰ ক'ৰ পৰা এফালেকে আহি আছো এইফালে মানে আকৌ খাওঁ বেছি দেৰি কৰিব নোৱাৰো আহিছে যে ছাৰ নমস্কাৰ আহক আহক বেছি সময় নহয় দেই পটাপট দিনকাল বেয়া পটাপট বোলা পটাপট খাই পটাপট যাব লাগিব অ তই বহি আছ আমিও আহিম নহয় এই বাচন ইয়াতে বহ এইফালে বহ হেৰি দেই কৃষ্ণ হেৰি ৰঙা নে বগা মাছটো আছে যেতিয়া ৰঙাকে দে আৰু ৰঙা কিন্তু হেৰি দে বেছি সময় কৰিব নোৱাৰিবি অঁ ইয়ালে নাহে এতিয়া জানে যে আন আহা পতা লৈ দেৰি কৰিবলৈ নহ'ব দেই অঁ পৰিৱেশ বেয়া হেৰি এয়া মাছটো মই এই এল পি স্কুলতে কওঁ তাকে হেৰি আপোনাৰ পৰিচয় মই বৰা বৰা পুলিচ বুলি কয় হেৰি লাগিলে ক'বা আছে খালি পটাপট মাৰ খালি দেই এই পৰিৱেশ বেয়া যে অইন নাই বাৰু কথা এই দুখনে খাই আছো আজি কি হৈছে বাৰু ছাছপেণ্ড কৰি দিলে কি কোৱা কি কাম নাপায় নহয় ইমানকে খাবলৈ ডেকা ল'ৰা ল'ৰা এটা বিচাৰোঁতে ছোৱালী ছজনী হ'লগে এতিয়া দুজনী এতিয়া ডাঙৰেই হ'ল সেইপিনে ছাছপেণ্ড বৰ দিগদাৰ হৈছে নহয় এইবিলাক দুখৰ কথা পাতি ইয়াত লাভ নাই এতিয়া কোনোবাই আহি পেলাই দেখিব লাগে আজি আমি আমাৰ গাঁৱৰ আটাইকেইজনী গোট খাই মহিলা সমিতি গোট খাই সেই সিহঁতৰ মদৰ ভাটিটো উঠাব লাগিব এই গাঁৱৰ ল'ৰা সৰু সৰু যে পোৱালীবোৰ ধ্বংস হৈছে গতিকে আমি এই হেৰি যাবতো লাগিবই গতিকে আমি সেই ফেচবুকত সিদিনা আমাৰ দেৱৰটোৰ মোবাইলটোত ফটো এখন আগতে দুটা নম্বৰ পাইছোঁ সেই নম্বৰত ফোন কৰি দিলে পুলিচ আহি লৈ যাব সিহঁতক মই কিন্তু নাযাওঁ মোৰ লগত পুলিচ অলপ ভয় লাগে কিয় মোৰ ভয় লাগে মই যাম পুলিচলৈ মোৰ লগত ওলাব যাম মই নাযাওঁ কি ধৰিছে এই কলিতা ইমিডিয়েট গাড়ী উলিওৱা কোনোবাই মোক আহিছে মাইকী মানুহ ৰৌ ৰৌকে বহুত বহুত কথাবিলাক কিয় নুশুনো নপলাও কিয় এইটো মাৰিছে আমি নহয় পুলিচৰ তহঁতৰ নিচিনা কিছুমান ধুৰন্ধৰ কাৰণে ডিপাৰ্টমেণ্টৰ ধৰণৰ হ'বলগীয়া হৈছে হ'ল তোৰ জেগা ইয়াত নহয় জেলত
লখিমপুৰত ইয়াত ছাৰ শিক্ষকতা কৰোঁ শিক্ষক তোৰ নিচিনা শিক্ষকে গোটেই সমাজখন কলসিত কৰি পেলাইছ তই কি শিক্ষা দিবি হা তই কি শিক্ষা দিবি মাফ কৰি দিয়ক ছাৰ মাফ কৰিব লাগে তহঁতৰ মাফ ইয়াত নহয় জেলত হ'ব জেলত হয় লৈ গ'ল মাফ কৰি দিয়ক ছাৰ হ'ল ছাৰ তইতো পুলিচত চাকৰি কৰ তই এনেকুৱা কাম কিমান বাৰ কৰিছ হ'ল 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 হয় তাত খাং থাকিবলৈ কওঁ আপোনালোকেইটা পলুৱাটোৰ বেপাৰীক ধৰিব লাগিব হা হয় নাই ছাৰ মাল চাল ইয়াত নাই নহয় একো নাই ছাৰ আপোনালোকক মই ধন্যবাদ জনাইছোঁ আপোনালোকৰ দৰে মহিলাসকল যদি এইদৰে পুলিচৰ লগত সহযোগ কৰে সমাজখন এইদৰে কলুষিত হ'ব নহয় আজি আপোনালোকে নিজৰ স্বামীৰ বিৰুদ্ধে ওলাই আহিছে এইদৰে যি সমাজৰ সকলো নাৰী ওলাই আহে এই সমাজখন এখন সুন্দৰ সমাজে গঢ় লৈ মই আপোনালোকক চেলুট জনাইছোঁ হ'ব আপোনালোকে চিন্তা কৰিব নালাগে মই আপোনালোকে মোক কৰা সহায়ৰ বাবে মই আপোনালোকক পুনৰবাৰ চেলুট জনাইছোঁ ঠিক আছে মই আহক ৰাইজ আমি সকলো একগোট হৈ এই সমাজখনক যি ড্ৰাগছ মদ ভাঙৰ যি অবৈধ বেহা চলিছে আমাৰ উঠি অহা প্ৰজন্মক যিদৰে এই ড্ৰাগছ ভাং মাদক দ্ৰব্যই ধ্বংস কৰিবলৈ ধৰিছে আমি সকলো একগোট হৈ এই ড্ৰাগছ ভাং মাদক দ্ৰব্যৰ পৰা এই সমাজখন মুক্ত কৰোঁ আৰু এখন সুন্দৰ সমাজ আমি গঢ় লৈ উঠোঁ সকলো ঘৰত থাকক মাস্ক পৰিধান কৰক সুৰক্ষিত